কৰোণা এক দুৰ্যোগৰ নাম কৰোণা, এক অবিস্মৰণীয় চিৰসত্য এই কৰোণা, এক মহামাৰী কৰোণা। প্ৰাণ কাঢ়িলে কতজনৰ, নিদ্ৰা হৰিলে বিশ্বৰ মানৱ জীৱনৰ। হয়তো ইয়াৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই। ভয়ত কঁপি উঠিছে সকলো মানুহৰে অন্তৰাত্মাই। নকওঁ যে মানুহবোৰ জীয়াই আছে বুলি, থকাততো আছে জীয়াই প্ৰায়বোৰ মানুহ, কিন্তু জীৱনৰ সূৰ্য কেতিয়া অস্ত যায় তাৰ কোনো ঠিকনাই নাই। যেতিয়াই টিভিটো অন কৰোঁ তেতিয়াই দেখোঁ এই আতংককাৰী ভাইৰাছ কৰোণাৰ কথা। নাই হেনো ইয়াৰ কোনো মেডিচিন। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ঘোষণা কৰিলে ই হেনো মহামাৰী। মানৱ সভ্যতালৈ যেন ই আনিছে প্ৰচণ্ড ভাবুকি। ই বৰ প্ৰলয়ংকাৰী। সুদীৰ্ঘ 100 বছৰৰ মূৰে মূৰে এয়া হৈছে কি? এয়া কি ওপৰত জনাই আমাক দিয়া মৃত্যুৰ ভাবুকি? হে ওপৰৱালা, তুমি ইয়াক কৰিব বিচাৰি আছা কি? প্ৰতি 100 বছৰৰ মূৰত যে শুনিব বিচাৰি আছা জীৱ জগতৰ মৃত্যুৰ কিৰিলি। 1720 চনত প্লেগ মহামাৰী, 1820 চনত কলেৰা মহামাৰী, 1920 চনত স্পেনিছ ফ্লু মহামাৰী আৰু 2020 চনত কৰোণাৰ ভাবুকি। সঁচাকৈ তেওঁলোকক জনাৰ হৃদয়ৰ পৰা চেলিউট, যোনসকলে নিজৰ জীৱন তথা পৰিয়ালৰ জীৱন তুচ্ছ জ্ঞান কৰি দেশক সেৱা কৰি আছে। তেওঁলোকক সহস্ৰ প্ৰণাম, যোনে ইমান বিপদসংকুল পৰিৱেশতো সীমান্তত দেশৰ প্ৰহৰী হৈ নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছে। তেওঁলোককো জনালোঁ প্ৰণিপাত, যোনে 24/7 ৰোগীসকলক চিকিৎসা দি আছে। ধন্যবাদ সেইসকল কৰ্তব্যনিষ্ঠ সাংবাদিককো, যোনে সাহসিকতাৰ পৰিচয় দাঙি ধৰি বিশ্বৰ প্ৰতিটো কোণৰ খবৰ প্ৰতিটো পলতে আমাক দি থকাৰ বাবে। আৰু ধন্যবাদ সেইখন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ জনসাধাৰণক সস্তাম কৰাৰ বাবে। কোৱাততো সকলোৱে কৈয়ে আছে, তথাপি ময়ো ক'লোঁ, প্ৰতি 10 মিনিটৰ মূৰে মূৰে হাত ধুব লাগে চাবোন বা চেনিটাইজাৰেৰে। ঘৰৰ বাহিৰ ওলাই ঘূৰি ফুৰিব নালাগে বলিয়াৰ দৰে। বজাই ৰাখিব লাগে জনসমাগমৰ পৰা দূৰত্ব, নহ'লে ভাইৰাছ সংক্ৰমিত হোৱাটো নিশ্চিত। পৰিধান কৰিব লাগে মাস্ক প্ৰতিটো সময়ত, যদিহে থাকিব বিচাৰে জীয়াই এই সংসাৰত। কবিতাটিৰ শেষত আকৌ এবাৰ ক'লোঁ, আপোনাৰ সাৱধানতাই আপোনাৰ লগতে পৰিয়ালৰ জীৱন সংকটৰ পৰা মুক্ত কৰিব পাৰে আৰু আপোনাৰ অসাৱধানতাই আপোনাৰ আপোনজনৰ জীৱনত ভাবুকি আনিব পাৰে। সেয়েহে পৰাপক্ষত আপুনি ঘৰৰ পৰা বাহিৰ নোলাব, কিয়নো যদিহে আপুনি ঘৰৰ পৰা বাহিৰ ওলাই যায় তেতিয়া বাহিৰৰ পৰা যিকোনো প্ৰকাৰে এই আতংককাৰী ভাইৰাছ আপোনাৰ দেহত উঠি আহিব পাৰে। তাৰপিছত যেতিয়া আপুনি ঘৰলৈ ঘূৰি আহে তেতিয়া সেই ভাইৰাছ আপোনাৰ আপোনজনৰ গালৈকে বিয়পিব। আপোনাৰ সামান্য ভুলৰ বাবে পৰিয়ালৰ জীৱন মৃত্যুমুখত পৰিব পাৰে। সেয়েহে সাৱধানতা অৱলম্বন কৰক আৰু চৰকাৰৰ দ্বাৰা অৱলম্বন কৰা নীতিসমূহ পালন কৰি নিজৰ লগতে পৰিয়ালৰ জীৱন সুৰক্ষিত কৰক। কৰোণা ভাইৰাছৰ বিষয়ে যদি যিকোনো কথা জানিব বিচাৰে তেনেহ'লে বিশ্ব স্বাস্থ্য সংস্থা WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ সৈতে সংযুক্ত হওক। লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।